এইবাৰ নতুন বছৰত মই পিছলৈ যাম। কবি নীলিম কুমাৰ। এইবাৰ নতুন বছৰত মই পিছলৈ যাম। সকলোৱে নতুন বছৰত আগলৈ যোৱাৰ কথা ভাবে। এইবাৰ নতুন বছৰত মই পিছলৈ যাম। নতুন বছৰত বহুতে ভাবে এখন নতুন গাড়ী কিনাৰ কথা। আৰু মই ঠিক কৰিছোঁ এইবাৰ মই মোৰ গাড়ী দুখন বেচি দিম আৰু এখন চাইকেল কিনিম। গাড়ীৰ পৰা চাইকেললৈ মই পিছ হুহুকি দিম। নতুন বছৰত বহুতে হয়তো ভাবিব নতুন ঘৰ বনোৱাৰ কথা, কোনোবাই হয়তো ফ্লেট কিনাৰ। আৰু মই এইবোৰৰ পৰা পিছলৈ যাবলৈ মোৰ ঘৰৰ চৌহদৰ পকী দেৱাল ভাঙি বাঁহৰ বেৰা সাজি দিম, যাতে বতাহে বাঁহৰ বৰ্গক্ষেত্ৰবোৰৰ মাজেৰে সোমাই আহিব পাৰে অহৰহ মোৰ ঘৰলৈ তাহানিৰ দৰে। সকলোৱে আগবাঢ়ি যোৱাৰ কথা ভাবে, মই কেৱল পিছপৰি ৰোৱাৰ কথা ভাবিম নতুন বছৰত। সকলোৱে নতুন কিবা কিবি কিনাৰ কথা ভাবিব নতুন বছৰত। অন্য নহ'লেও এটা এণ্ড্ৰইড মোবাইল। আৰু মই কি কৰিম? পুৰণি 800 টকীয়া মোবাইল ফোনটোৰ ভঙা গ্লাছখন সলাম মাত্ৰ। নাই, চকু পৰীক্ষা নকৰাওঁ। ফাঁচী বজাৰৰ ফুটপাথৰ পৰা চাইনিজ ৰিডিং গ্লাছ কিনি আনিম 150 টকাত। মুঠতে মই এইবাৰ পিছলৈ ঢাপলি মেলিম সভ্যতাৰ পৰা। ভাত নাখাওঁ চীনামাটিৰ কাঁহী বাতিত, পানী নাখাওঁ কাঁচৰ গিলাচত। কলপাত কাটি আনিম বাৰীৰ পৰা, ষ্টীলৰ চামুচ দলিয়াই দিম। সকলো খাম হাতেৰে আঙুলিৰে সানি। মুঠতে মই পিছলৈ যাম, পিছলৈ যাম। জোতা চেণ্ডেল খুলি পেলাম, খালী ভৰিৰে থাকিম। নতুন বছৰত মিছা কথাবোৰ দুগুণে বাঢ়িব। সকলো কামতে লাগিব মিছা, নহ'লে ৰুদ্ধ হ'ব সভ্যতাৰ ধ্বজা। আগুৱাবলৈ ক'বলৈ লাগিব মিছা মিছা মিছা। মই শপত খাইছোঁ এটাও নকওঁ মিছা, কিয়নো মই এইবাৰ আগলৈ নাযাওঁ। নতুন বছৰত মই এইবাৰ পিছলৈ ঢাপলি মেলিম সভ্যতাৰ পৰা। পিছলৈ যাম, পিছলৈ যাম। পিছলৈ যোৱাৰো আছে একান্ত মজা। ধন্যবাদ।